এভৰিৱান মই পম্পী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পপছ পম্পীলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ স্কুটিৰ এটা টিউটৰিয়েল ভিডিঅ'। যিসকলে স্কুটি চলাম বা স্কুটি শিকিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইউজফুল হ'ব। স্কুটি শিকিবলৈ তেনেই সহজ, মাত্ৰ প্ৰয়োজন নিজৰ কনফিডেন্সৰ। মোৰ এই স্কুটি টিউটৰিয়েলৰ ভিডিঅ'টো পাৰ্ট বাই পাৰ্টকৈ আহিব। আজি হৈছে পাৰ্ট 1। আজি স্কুটিৰ বেছিকখিনি আপোনালোকক কৈ যাম। তেতিয়াহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে টিভিএছৰ স্কুটি পেপ্ট প্লাছ। এই স্কুটিখন বিশেষকৈ মহিলাসকলৰ কাৰণে বনোৱা হৈছে। যিসকলে লাইট ৱেইট স্কুটি হোৱাৰ লগতে ডিজাইনো ধুনীয়া বিচাৰে তেওঁলোকৰ কাৰণে এইখন বেষ্ট অপশ্যন হ'ব আৰু কমফৰ্টেবলি এইখন চলাব পাৰিব। স্কুটি এখন চলাওঁতে বা স্কুটি শিকিবলৈ লওঁতে হেলমেট খুবেই প্ৰয়োজন। প্ৰথমতে হেলমেট, তাৰপিছত ভৰিত এনেধৰণে জোতা পিন্ধি ল'ব। জোতা পিন্ধি ল'লে আপোনালোকৰ স্কুটি চলাবলৈ খুবেই কমফৰ্টেবল ফিল কৰিব। এইটো হৈছে স্কুটিখনৰ চাবিটো আৰু এয়া হৈছে কি হ'ল। ইয়াত চাবিটো সোমাই এবাৰ পকাই দিলেই স্কুটিখন অন হৈ পৰিব। এয়া দেখিলে গ্ৰীণ লাইট জ্বলি উঠিল, মানে স্কুটিখন এতিয়া অনহে হ'ল, কিন্তু ষ্টাৰ্ট এতিয়াও হোৱা নাই। স্কুটিখনৰ ফ্ৰণ্টৰ ছাইডখিনি প্ৰায় ইমানখিনি। এয়া হৈছে ৰাইট মিৰৰ, এক্সিলেটৰ, ৰাইট ব্ৰেকডাল হৈছে ফ্ৰণ্টৰ চকাৰ কাৰণে। এয়া হৈছে লাইটৰ ছুইচ আৰু এইটো হৈছে চেল্ফ বাটন স্কুটিখন ষ্টাৰ্ট কৰিবৰ বাবে। এয়া হৈছে স্কুটিখনৰ লেফ্ট ছাইড, লেফ্ট মিৰৰ, লেফ্ট হেণ্ডেল। এইডাল হৈছে ৰেয়াৰ ব্ৰেক পিছফালৰ চকাৰ কাৰণে। এইটো হৈছে হাই বিম ল' বিম ছুইচ। এয়া হৈছে লেফ্ট ৰাইট ইণ্ডিকেট কৰিবৰ বাবে ইণ্ডিকেট বাটন আৰু তাৰ ঠিক তলতেই এইটো হৈছে হৰ্ণ বাটন। এইটো হৈছে স্পীডোমিটাৰ। আপোনালোকে স্কুটিখন কিমান স্পীডত চলাইছে নাই চলোৱা ইয়াত চাই থাকিব পাৰিব। এইটো হৈছে ফুয়েল মিটাৰ। কাটাডাল যেতিয়া ইট লাগি থাকে তেতিয়া পেট্ৰল শেষ হোৱা ইণ্ডিকেট কৰে আৰু যেতিয়া এফত থাকে পেট্ৰল ফুল ইণ্ডিকেট কৰে। এয়া হৈছে ৰাইট লেফ্ট ইণ্ডিকেটৰ চাইন। এইখিনি অলপমান এনেকৈ স্পেচ দিয়া আছে আৰু এনেকৈ এডাল হেণ্ডেলো আছে য'ত আপোনালোকে বজাৰ পাতি ওলমাই লৈ যাব পাৰিব। এইটো হৈছে চক। ইয়াৰ কাম হৈছে যেতিয়া আমি স্কুটিখন ষ্টাৰ্ট দিলে কেতিয়াবা ষ্টাৰ্ট নহয়, বিশেষকৈ ঠাণ্ডাৰ দিনকেইটাত এই চকটো টানি 15 ছেকেণ্ড ৰৈ দিলে স্কুটিখন আকৌ ষ্টাৰ্ট হৈ পৰিব। এইখিনি হৈছে লেগ স্পেচ এৰিয়া। ইয়াত ভালেখিনি স্পেচ দিয়া হৈছে। এইডাল হৈছে স্কুটিখনৰ ছিংগল ষ্টেণ্ড। এইডাল হৈছে কিক পেডেল। এইডাল হৈছে ডাবল ষ্টেণ্ড। স্কুটিৰ চাবিটো আমি দুটা কামত ইউজ কৰোঁ, এটা স্কুটি ষ্টাৰ্ট দিবলৈ আৰু স্কুটি ছিটটো খুলিবলৈ। স্কুটি ছিটটো দাঙি দিয়াৰ লগে লগে আপুনি ভালেখিনি স্পেচ দেখিবলৈ পাব। ইয়াত আপুনি পানী বটল, বেগ চেগ আদি কেৰি কৰিব পাৰিব আৰু এইটো হৈছে ফিউল টেংক য'ত আমি পেট্ৰল ভৰাওঁ। স্কুটিৰ ছিটটো লক কৰিবলৈ হ'লে লাহেকৈ তললৈ হেঁচি দিলেই স্কুটিৰ ছিটটো লক হৈ পৰিব আৰু আপুনি চাবিটো উলিয়াই আনিব পাৰিব। পিছফালে এনেকৈ প্ৰায় অলপ স্পেচ দিয়া আছে য'ত আপোনালোকে 3 কেজিলৈকে ওজনৰ বস্তু কেৰি কৰিব পাৰিব। এয়া হৈছে ইণ্ডিকেটৰ লাইট, লেফ্ট ইণ্ডিকেটৰ লাইট আৰু ৰাইট ইণ্ডিকেটৰ লাইট আৰু এইটো হৈছে চাইলেঞ্চাৰ। এইটো হৈছে স্কুটিখনৰ ফ্ৰণ্ট লাইট আৰু ফ্ৰণ্টৰ ফালেও আপোনালোকে এনেকৈ ইণ্ডিকেটৰ লাইট দেখিবলৈ পাব। মোৰ আজিৰ ভিডিঅ'টো ইমানেই। স্কুটিৰ ছেকেণ্ড পাৰ্টৰ ভিডিঅ'টো লৈ অতি সোনকালেই আপোনালোকক লগ পাম। মোৰ আজি ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মই সদায় কোৱাৰ নিচিনাকৈ মোৰ ভিডিঅ'ৰ শেষৰ ফালে এটি টিপছ আগবঢ়াওঁ। আজি আচলতে কোনো ধৰণৰ টিপছ নহয়, এটা ৰিকুৱেষ্টহে। যেতিয়া আপোনালোকে স্কুটি চলাব বা শিকি থাকোঁতেও হেলমেট পৰিধান কৰিব।